গুজৰাটত চলি থকা নেশ্যনেল গেমছত আমাৰ সোণাৰীৰ যুৱতী সোণাৰী পথিগীত গোষ্ঠীৰ অন্যতম সদস্যা অনন্যা গগৈ শইকীয়াই অংশগ্ৰহণ কৰি আমাৰ মাজত দুটাকৈ মেডেল ইতিমধ্যে আনিবলৈ সক্ষম হৈছে। এটা ব্ৰঞ্জৰ মেডেল, এটা চিলভাৰ মেডেল তাই পাবলৈ সক্ষম হৈছে। আমাৰ কাৰণে এটা সৌভাগ্যৰ বিষয় আৰু আমাৰ কাৰণে এটা গৌৰৱৰ বিষয়। আৰু সেইকাৰণে আমি আমাৰ পথিগীত গোষ্ঠীৰ তৰফৰ পৰা অনন্যাক সামান্য সন্মানিত কৰিব বিচাৰিছোঁ। আমাৰ পথিগীত গোষ্ঠীৰ হৈ সভাপতি পুলক গগৈ ডাঙৰীয়াক আমাৰ অনন্যাক এখন ফুলাম গামোচাৰে সন্মান জনাবৰ কাৰণে অনুৰোধ তোমাৰ উত্তৰ কামনা কৰিছোঁ। তথাপি আমাৰ 36 যেতিয়া আমাৰ নেশ্যনেল গেমছ তাক বা সেইখন গ্ৰাউণ্ডত যোৱাটো চবৰ কাৰণে সৌভাগ্য নহয়। হয়, মই অনন্যা শইকীয়া, অসমৰ লন বল প্লেয়াৰ। যোৱা যিটো চলি আছে এতিয়াও 36 নেশ্যনেল গেমছ গুজৰাটত 29 ছেপ্টেম্বৰৰ পৰা 12 অক্টোবৰলৈকে যিটো চলি থাকিব, তাতে মই এইবাৰ এটা লন বলক প্ৰতিনিধিত্ব কৰি এটা চিলভাৰ আৰু এটা ব্ৰঞ্জ মেডেল আজৰি আনিবলৈ সক্ষম হৈছোঁ। আৰু যিসকলে মোক ইমান শুভেচ্ছা দিছে, যাৰ আশীৰ্বাদ সদায় আছে, সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু আজি পথিগীত গোষ্ঠীয়ে মোক এই সম্বৰ্ধনা জনোৱাৰ বাবে তেওঁলোককো যথেষ্ট আৰু সাহিত্য সভাৰ ফালৰ পৰা যি সম্বৰ্ধনা জনালে তেওঁলোকক ধন্যবাদ জনাইছোঁ।